এয়া ভৰালা যি পিপিত মাটি যিহেতু বাৰিষা ছিজন আহিছে আৰু সাজি পেলি পচাব লাগিব তেতিয়া ধুনীয়াকৈ সাজি পেলি পচাই থ'লে ৰুই দিয়া মাত্ৰ বৰষুণ পালে লহপহকৈ আহিব উঠি আহিব আৰু ইয়াতে 180টা পিপি ভৰোৱা আছে পিপি বুলিয়ে কয় নে কি বুলি কয় নাজানো মই প্ৰথম ভৰাইছোঁ বাৰু জনাই নজনাই ভৰাইছোঁ আৰু কৈছোঁ তাৰপিছতে আহিলে ফ্ৰিজটো চাফা কৰিবলৈ আৰু এইখিনিতে এটা কথা আজিলৈকে পৰা আপোনালোকৰ ভিডিঅ' চাই কোনোবাই টিকিং কৰি পাইছেনে আজি আমুকটো কৰিছ নাই বুলি মোক কিন্তু পাইছে দেই যেতিয়াই মানে ভিডিঅ'টোত কিবা এটা কাম কৰি দেখাওঁ যদি ক'ৰবাত ওলাই যাওঁ ক'ব সেই কামটোৰ কথা আজি সেই কামটো কৰা নাই নি কি যে মানুহৰ নহয়নে ভিডিঅ' চাই লাইক কমেণ্ট কৰিব নোৱাৰে কিন্তু টিকিং কৰিব আকৌ ভালকেই জানে সকলোকে কোৱা নাই একো দেই কিছুমানে এনেই গাত পাতি লয় যিবিলাকে কয় সেইবিলাকৰ গাত এনেও লাগিবই গাই বাই লাভ নাই নহয় জানো আৰু নিজে ভাল পোৱা মতে কাম কৰিব লাগে আজিকালি লোকৰ কাৰণে কোনেও একো নকৰে কোনোবাই ভাল পায় বেয়া পায় বুলি ভাবি আপুনি কাম কৰিব জানো নকৰে নহয় আৰু বাধ্যকৰ সেইবিলাক মানুহে এনেকুৱাই আৰু তাৰপিছত আহিলে বিশেষ এটা কামত আৰু কাম হওক বা নহওক চাহকাপ মেইন নহয় যিটো সেয়া খাই ল'লোঁ তাৰপিছত আহিয়ে সদায় ডিউটি মুখত এল'ভেৰা লগা ধুনীয়াকৈ লগাই কৰি ল'লোঁ বাৰু আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ